Hey guys, welcome back to my YouTube channel BITUPON'H'VLOG. আশা কৰোঁ সকলোৰে ভাল। BITUPON'H'VLOGলৈ আপোনালোক সকলোকে নতুনকৈ স্বাগতম জনাইছোঁ। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ আজিৰ ভিডিঅ'টো হ'ল মানে কালি যোৱা এতিয়া ৰাস চলি আছে যিহেতু মানে কালি ৰাতি ৰাস চাব গৈছিলোঁ আৰু ৰাসৰ দৃশ্য কেইটামান ভিডিঅ' কৰিছিলোঁ আৰু চাওকচোন কেনেকুৱানো হৈছে। ভাইটি ঘুম মাৰি লৈছে কম্বল ঘুম মাৰে চাওকচোন বোলে মায়ে বোলে মা পাণ বিচাৰিছে বোলে তামোল লৈ লৈছে আকৌ। তো গাইজ ফাইনেলি মাক এয়া পাণ বুটলি আনিলোঁ মানে দুবাই পটুকৈ যদি দেউতা নাযায় দেউতা ঘৰত অকল থাকিব মানে আৰু এইফালে মায়ে আমি মামা ভণ্টি আমি টোটেল 5টা যাম আৰু দেউতা ঘৰত থাকিব মানে চলো গাইজ এতিয়া যাম ৰাস বুলি চাবলৈ মজাকৈ। তোৰ ভিতৰত মজাকৈ চাই থাকিব দেই গাইজ। চলো মায়ে একদম মজাকৈ মায়ে মজাকৈ পাণ চান লৈ লৈছে আৰু গাইজ তেতিয়া মানে অকল থাকিলেও হ'ব থাকিব পাৰিব চাগে আমি আহিমেই বাৰু সোনকালে আৰু মানে কি এইফালে চাওক এইফালে তিনিটা ৰৈ আছে মানে এইফালে তিনিটা আন্ধা মুন্ধাৰ পৰা গাইজ কুইক চলো বোলে ভাইটি এইফালে আমাৰ ভণ্টি আৰু গাইছে এইফালে ভাইটিয়ে মই ৰাস্তাত পাই গ'লোহি আৰু মাজকে এইফালে মাহঁতো আহি আছে হ'ব দেখিছে হ'ব চাগে লাইট হ'ব দেখিছে চাগে মাহঁতে আহিছে এয়া দেখিছে আন্ধাৰটো যিহেতু পূৰা মাজকে কুইক এয়া মা আহি পাই গ'লহি ওচৰত যিহেতু ভাইটিয়ে মই মানে আগতে মানে দুই পেলাই মানে পূৰা আগতে ভাইটিয়ে মই দুই পেলাই গুচি আহিলোঁ মানে তো মাহঁতে আহি গ'ল এয়া এইফালে এয়া ভণ্টি মামাহঁতৰ ঘৰৰ হয় নে মামাহঁতৰ ঘৰ ভণ্টি আৰু এইফালে আমাৰ ভণ্টি নিজৰ ভণ্টি দুজনী ভণ্টি আৰু হ'লে ভাইটি আমি যিটো 5টা আহিছোঁ মানে তো চলো গৈ থাকিম আৰু মজাকৈ মানে আৰু এজন দাদা ৰখি আছে যিহেতু এই দাদাজনৰ লগত যাম মানে আৰু মজাকৈ চাই থাকোঁ আৰু এজন কল কৰিছে মানে মোলৈ তো এতিয়া দাদাজনৰ লগত যাম মানে বলক আৰু মানে গাইছে এইফালে দাদাজন এইজন চাই লওক আমাৰ ছাৰ এইফালে চাওক আমাৰ ছাৰজন এইজন মানে দাদাজন আৰু এইফালে আপাৰতে আমাৰ আহি আছোঁ আৰু এইফালে পূৰা মজাকৈ আহি আছোঁ দাদাজন লগ পাই গ'লোঁ মানে যিটো কল কৰিছিলে মানে আহিলোঁ মানে মজাকৈ তো চাই থাকক। তো গাইজ ফাইনেলি আমি পূৰা মজাকৈ কথা পাতি পূৰা মজাকৈ মানে গৈ আছোঁ আৰু এইফালে ভণ্টি এই আহাটো কি আৰু এইবিলাক কথা পাতি গৈছোঁ দূৰ হয়তো অকণমান আৰু মজাকৈ গৈ থাকিম তো ভিতৰতে মজাকৈ চাই থাকিব দেই গাইজ আৰু দেখাই আছোঁ পূৰা মজাকৈ তো আহি আছোঁ চাব না ৰাস মানে মোৰ কেনেকুৱানো পাতিছে মানে মোৰ অঞ্চলটো কিনো হয় তো দেখা অলপ চাই দিব দেই আৰু গাইজ এখন চাওক দলং মানে আমাৰ এখন দলং হয় আৰু দলং ফালে পাই আধা মুন্ধাটো ইমান দেখাব নোৱাৰিছোঁ এইফালে গৈ গাইজ বাইকো আজি পূৰা দিছে গাইজ আৰু বাইকো মানে চাওক বাইকখন বেয়া আহিছে ভাই লাহে গ'ল নহয় নেকি বেয়া গলি গৈছে গাইজ বাপৰে ধূলি পূৰা ওলাই গৈছে মানে বেয়া ধূলি তো গাইজ ল'ৰাটো মানে এইটো চালত দি মোক ফোন কৰি ল'ৰাটো দাদাজন মানুহজন এজন মানে ফোন ফোনত কাৰ লগত বা কথা পাতি আহিছে বা কাৰ লগত বা আহিছে ঠিক নাই দেই গাইজ এইফালে পিছত ৰাস পাৰ্টি মানে ৰাস আহি আছোঁ আৰু চাই থাকক তো গাইজ আৰু পালোঁ বেছি দূৰ নাই আৰু মই পালোহি মানে আৰু ক'বলৈ আহি আছে ছাৰ আহিছে ফোন মাৰিছে কিবা কল আহিছে ডিচিছ কল আৰু মানে আহিছোঁ আৰু চ' গাইছে মানে আমি পাই গৈছোঁ ৰাস হ'ব দেখিছে চাগে ৰাস পাইছোঁহি আৰু মজাকৈ এইফালে ভাইটিয়ে ক'ত গৈ আছে ত' পাইছোঁহি আৰু পরিত্রাণায় সাধুনা বিনাশায় দুষ্কৃতা ধর্ম সংস্থাপনায় সম্ভবামি युगे युगे সম্ভবামি
ভাবামি যুগে যুগে সৃষ্টি করি ব্রহ্মা নাভি কমল তিনি কর্ম সৃষ্টি সংসার পালনৰ দায়িত্ব কৰি আপুনি বহন নিৰন্তৰ চলাইছো চেষ্টা অসাধু পতন জগত ধৰ্ম স্থাপনৰ অৰ্থে নানা ৰূপ ধৰি দুষ্টক কৰিলো দমন পুনৰাই আহিছে মোৰ কৰ্তব্য মহান यो विष्टधर सिद्धति नरगण सिंहतु जावन ध्रुवम् দেহৰ ভগ্নীবোৰ দৈৱকীক অৰ্পণ কৰিবলৈ পাই আজি মই সন্তুষ্ট তাৰোপৰি নিমন্ত্ৰিত সকলো অতিথি আৰু বৰযাত্ৰীয়ে একেমুখে কৰিছে প্ৰশংসাই কংসৰ অতিথ্য তাৰ বাবে ধন্যময় আৰু ধন্যবাদৰ পাত্ৰ তুমি কালবে যুৱৰাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত আৰু তাৰ বাবে ময়ো আজি লভিছো আনন্দ তথাপিতো কালবে যুৱৰাজ একেটি কথাই আজি ধৰিছে অন্তৰত আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন পিতৃ মাতৃ নিজ কন্যাক কিভাবে সমৰ্পণ কৰিব পাৰে অচিনাকি জ্বৰৰ হাতত শূন্য কৰি আজি কংসৰ কিৰণ শূন্য কৰি আজি মথুৰাৰ ৰাজ কাৰেং দৈৱকী যাব আজি যাদৱপুৰলৈ যুৱৰাজ এই হৈছে জগতত চিৰন্তন নীতি পুত্ৰ হলে বড় কন্যাই গৃহশোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ যুৱৰাজ বুঝো নুবুঝে আজি অবুঝ পরাণে দৈবকীতে প্রাণ মোর নয়নের মনি তাই যে মোর অতুল সম্পত্তি অধিয়াই দৈবকীকে দূরে দূরলৈ কিবা তোরে ভক্ত হৃদয়ের থাকি কারণে তুই ধরাতে জিয়াই যুৱৰাজ যুৱৰাজ দুৰ্বল নহব পাহৰি নাযাব সেই অতীতৰ কথা দৈবকীর গর্ভটা প্রথম হত্যা ইমান কুমোর ইমান মরম লগাতা রাখি
দেবতার তীব্র কঞ্চনায় শক্তি কেহর করে বিন্ধিছে মনে অবস্থ করে মই আর শরীরে থাকিব নোৱাৰো কালকে তো বহুত আশ্রয় তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তো ইমান দীঘলকৈ মই ভিডিঅ'টো কৰা নাই যিহেতু তো গাইজ এইখনে যথেষ্ট দেখাইছোঁ আমাৰ ৰাস বুলি আৰু কেনেকুৱা পালে ক'বচোন যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব তো গাইজ বাই বাই